বন্ধু কৰি মোক প্ৰথমে আপোনালোকক সুধিছোঁ দেই, মোৰ কেৰাহী চাফা লাগিছে নাই জনাব। কালি চিষ্টাৰজনী চাফা কৰিলোঁ, আজি ইয়াতে আকৌ বনাব লৈছোঁ। এইফালে গাহৰি মাংস লৈছোঁ বনাবলৈ। মাংসতে ৰং কৰি হালধি মানে দি ল'লোঁ। আজি কেৰাহীটোৰ বিষয়ে জনাব দেই, কেনেকুৱা দেখিছে। ইয়াৰ লগত আজিও মেটেকা আৰু গাহৰি মাংস আলু বনাইছোঁ দেই। কেৰাহীখনেই আপোনালোকক ক'ব কেনেকুৱা লাগিছে। মেটেকা, গাহৰি মাংস, আলু। আমি গাহৰি মাংস খাই ভাল পাওঁ মেটেকাৰ লগত।